নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এনিটি ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো বহুত বেছি ভালে আছে আৰু আজি মই এটা DIY ভিডিঅ' লৈ আহিছোঁ আৰু যেহেতু দিৱালী আহি আছে সেইকাৰণে আগৰ যিখিনি পুৰণি মাটি চাকি আছিলে ভালদৰে ধুই ৰ'দত শুকুৱাই ল'লোঁ আৰু এইখিনি মই ভাবিছোঁ এটা নতুন ৰূপ দিওঁ তো চাই থাকিব ভিডিঅ'টি কেনেকৈ কি কৰোঁ সকলোখিনি দেখুৱাই যাম। যদি আপোনালোকে এনেদৰে পুৰণি মাটি চাকি আছে আপোনালোকে কৰি ল'ব পাৰিব আৰু সেইফালকে চাব ভিডিঅ'টো আৰু কেনেকুৱা লাগিলে জনাব। মই চিম্পল দুটামান ডিজাইন কৰোঁ বুলি ভাবিছোঁ সেইটো আৰু এতিয়া সন্ধিয়া হৈছে চাহ খাই লওঁ আৰু মায়ে মিঠাই আনিছিলে আৰু চাহ একাপ খাই মেলি লওঁ আৰু যিহেতু ৰাতি কৰিব লৈছোঁ ভিডিঅ'টো আৰু ইয়াত মই কৰিম ফেব্ৰিক কালাৰ। এইখিনি মই ফেব্ৰিক কালাৰ লৈছোঁ, কি ৰং কৰোঁ দেখুৱাম বাৰু। আৰু এইখিনি হৈছে ধুই লোৱা পুৰণি মাটি চাকিখিনি আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু জনাব কেনেকুৱা লাগিলে আৰু একদম চিম্পুল ডিজাইনত কৰিছোঁ আৰু চাওঁ কিমানখিনি কৰিব পাৰোঁ। যিহেতু দিনত সময় তেনেকৈ নাপাওঁ ভাবিছোঁ ৰাতিয়ে কৰি লওঁ আৰু যিটো অকণ শুকুৱাব লাগিব সেইবাবে। আৰু মই ইয়াত ফেব্ৰিক কালাৰ কৰিছোঁ, আপোনালোকে ৱাটাৰ কালাৰো কৰিব পাৰে। এনেদৰে আপোনালোকে বগা ৰঙা যি ইচ্ছা আপোনালোকে তাৰ সেয়া ৰঙে কৰিব পাৰিব আৰু ডিজাইন আপোনালোকে নিজৰ পচন্দ মতে দিব। মই একেবাৰে চিম্পুল ডিজাইন কৰিছোঁ। যিহেতু পুৰণি মাটি চাকিখিনি এনেই পেলাই দিবলৈও বেয়া লাগে আৰু সেইকাৰণে ভাবিলোঁ পুনৰ ব্যৱহাৰ কৰিব পৰাকৈ কিবা এটা অকণমান কালাৰ দিওঁ আৰু এয়া মই ৰঙা ৰং লৈছোঁ। ৰঙা ৰং ওপৰৰ পৰা এনেই চিম্পুলকৈ এনেদৰে ফুটফুটকৈ দি দিওঁ। আপোনালোকে ধুনীয়া ডিজাইনো দিব পাৰে, মই একেবাৰে চিম্পুলকৈ কৰিছোঁ।